মাকবোৰ সঁচাই বেলেগ ধাতুৰে কৰা দেই নিজৰ সুখ আনন্দ সকলো বিসৰ্জন দিয়ে কেৱল এটাই আশাত তেওঁলোকৰ সন্তানবোৰ এদিন সফল হ'ব ডাঙৰ মানুহ হ'ব কিন্তু সফল মানুহ হোৱাৰ পাছত কোনো উত্তৰ নাই অনবৰতে চকু পানীত তিতি থকা এটা প্ৰশ্নহে আছে মাকবোৰৰ বুকুত মইনা কুশলে আছনে কুশলে আছনে তই কুশলে আবাহনত প্ৰতি বছৰে এখন বিশেষ নাটক লোৱা যায় আৰু সেই বিশেষ নাটকখনৰ বিষয়বস্তুটো খুব সংবেদনশীল হয় সেই বিশেষ নাটকখনৰ চৰিত্ৰটো মোৰ কাৰণে খুব আপোন হয় সেই বিশেষ নাটকখন দৰ্শকে প্ৰতি বছৰে সাংঘাতিক সমাদৰ দি আহিছে সেইটো আমাৰ কাৰণে সৌভাগ্য আৰু সেই বিশেষ নাটকখনে এই বছৰৰ নাটকখন হৈছে মইনা কুশলে আছনে তই মাতৃ সন্তানৰ কাহিনী আৰু প্ৰতিগৰাকী মাতৃৰ কিছুমান সপোন থাকে সন্তানক লৈ সেই সপোনবোৰ বাস্তৱ হোৱাৰ পাছত কিছু প্ৰশ্ন উদয় হয় মাতৃসকলৰ বুকুত তেনেধৰণৰ বহুত মননশীল মানে বুকু খুন্দিয়াই যোৱা কিছুমান সংলাপেৰে ভৰপূৰ এখন নাটক আৰু সেই নাটকখনৰ এটা গান শীৰ্ষক মইনা কুশলে আছনে তই সেই গানটোৰ আমাৰ সম্পূৰ্ণ হৈ গ'ল অতি শীঘ্ৰে গানটো আপোনালোকৰ ওচৰলৈ আহি আছে আৰু সেই গানটোৰে ওপৰত নিৰ্ভৰ কৰি এটা সৰুকে প্ৰমো আজি দৰ্শকৰ ওচৰলৈ আমি আগবঢ়াই দিছোঁ আৰু প্ৰমোটো আশা কৰিছোঁ দৰ্শকে ভাল পাব চাই কাৰণ যোৱা বৰ্ষতো অৰ্ধাংগিনী নাটকখনৰ সাংঘাতিক দৰ্শকে আদৰি লৈছিলে বিশেষকৈ মোৰ অলপ প্ৰাপ্তবয়স্কৰ সেই চৰিত্ৰসমূহ দৰ্শকে খুব ভাল পাই চাই মই নিজেও খুব ভাল পাওঁ তেনেধৰণৰ চৰিত্ৰ কৰি গতিকে ভাল লগা চৰিত্ৰ এটা দি প্ৰমোট আগবঢ়াইছোঁ আশা কৰিছোঁ আপোনালোকে এটাই চাই ভাল পাব আৰু কেনে পালে আমাক জনাব আপোনালোকে এটাই গানটোৰ লিৰিক্স অভিজিত ভট্ট অজয় তেওঁলোকে দুজনে মিলি কৰিছে আৰু সংগীত কৰিছে আমাৰ তৰুণ তন্ময় বাকি গীতটোৰ কাম আৰু কিছু বাকি আছে আমাৰ গতিকে তাৰ আগতে আমি প্ৰমোটো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ নাটকখনৰ সম্যক এটা আভাস আৰু প্ৰমোটোৰ যোগেদি আপোনালোকৰ ওচৰলৈ আহি আছে আচলতে এতিয়া ভাবিমান থিয়েটাৰৰ আচলতে এটা বতৰ আহি পৰিছে আৰু চবৰে আখৰা গৃহ আৰম্ভ হ'ব জুলাই মাহৰ পৰা আৰু তাৰ প্ৰাক্ষণতে প্ৰত্যেক বছৰে আমি অসমবাসী ৰাইজলৈ বিভিন্ন ধৰণৰ গান ভিডিঅ' প্ৰমো বা থিয়েটাৰৰ নাটকৰ প্ৰমো এইবিলাক আমি এৰি আহিছোঁ আৰু আজি আমাৰ মা ষ্টুডিঅ'ত অসমৰ এখন আগশাৰী অন্যতম সৰ্বশ্ৰেষ্ঠ নাট্য দল আবাহন থিয়েটাৰ প্ৰস্তুতি পৰাশৰৰ নেতৃত্বত যি থিয়েটাৰ সগৌৰৱে চলি আছে আপোনালোকে দেখিছেই প্ৰত্যেক বছৰে ছুপাৰ টুপাৰ হিট হয় আৰু এইবাৰো আচলতে ব্যতিক্ৰমী ৰূপত প্ৰস্তুতি পৰাশৰে 3টা চৰিত্ৰত আচলতে অভিনয় কৰিব 3খন নাটকত আৰু মেকবেথ আপোনালোকে জানে লেডি মেকবেথ ৰূপত এবাৰ প্ৰস্তুতি পৰাশৰ দেখা পাব মেডাম মেনকা আৰু লগতে মইনা কুশলে আছনে এগৰাকী মাতৃ আৰু সন্তানৰ যি এক কাহিনী জীয়া কাহিনীৰে এই গানটো আমি নিৰ্মাণ কৰিছোঁ গানটো সৃষ্টি কৰিছোঁ আৰু আমি আমাৰ ষ্টুডিঅ'তে গানটো আমি অভিজিত দাই মই বহি আমি গোটেই গানটো কমপ্লিট কৰিলোঁ আৰু গানটো জুবিন গাৰ্গে কণ্ঠদান কৰিব আৰু তৰুণ তন্ময় গানটো দুয়োগৰাকীয়ে কণ্ঠদান কৰিব আৰু আজি যিটো অফিচিয়েল প্ৰমো আচলতে প্ৰথমটো এইবাৰ আবাহন থিয়েটাৰ 2024-25 নাট্যবৰ্ষৰ প্ৰথমটো প্ৰমো ভিডিঅ' আমি অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে আনুষ্ঠানিকভাৱে আজি মুকলি কৰি দিছোঁ মাৰ ষ্টুডিঅ' আমি আশা কৰোঁ অসমবাসী ৰাইজে এইবাৰ আবাহন থিয়েটাৰ যোৱাবাৰ যেনেকৈ জাহা নাম্বাৰটো খিলদল ভাঙি চাবলৈ দৰ্শক আহিছিলে আচলতে গানটো ছুপাৰ টুপাৰ হিট হৈছিল আৰু ৰিলছতে হওক বা হেৰিয়তে হওক প্ৰত্যেকৰে এতিয়াও আজি তাৰিখলৈকে ট্ৰেণ্ডিঙত আছে আৰু এইবাৰো আবাহন থিয়েটাৰৰ 3-4টা গান আচলতে দৰ্শকে খুব ভাল পাব আৰু ট্ৰেণ্ডিঙত আহিব আৰু প্ৰস্তুতি পৰাশৰক অনন্য ৰূপত আচলতে দেখিব আমি আশা কৰোঁ ৰাইজে আদৰি ল'ব আৰু আমাৰ এয়া শেহতীয়া অসমবাসী ৰাইজলৈ আমাৰ উপহাৰ আৰু লগতে আজি যিহেতু ৱৰ্ল্ড মিউজিক ডে দিনা আমি অকণমান গানৰ অকণমান আভাস দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু ৱৰ্ল্ড মিউজিক ডেৰ সকলো আমাৰ সাংগীতিক অনুৰাগীৰ পৰা আদি কৰি সকলো সংগীত শিল্পীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিছোঁ যিহেতু অম্বুবাচী আমাৰ আৰম্ভ আজিৰ পৰা আপোনালোকে জানেই আৰু আশা কৰিছোঁ যে সকলোৱে আমাৰ এই প্ৰচেষ্টাক আদৰণি জনায় আৰু সকলোৰে ভাল হওক আৰু থিয়েটাৰৰ এই যাত্ৰা জয়যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিছোঁ।